আমি দুজন ওলাইছো অকমান ফুৰিবলে ন আৰু আমি দুজন মানে ফুৰিবলে নহয় আমাৰ সিল কিনিব যায় কিবা এটা কেপ্টেন আমেৰিকাৰ সিল কিনিব যায় বোলে দোকান খুলিলে মই দোকান নাই খোলা বুলি ভাবি আছিলো দোকান খুলিলে ৰবা Hello everyone, welcome back to my channel Ruchi's Lifestyle. Te eya aji vlog tu yar pora start korisu aru etia ami ekhon dukan goi asu. Ekhon dukan pai khelona ami ako ubhoti goi asu ghorle. Kinile rian ki kinila dekhai dia. Dekhai dia ki kinila. Eya kinile aru iman kini thaki khanti lagi jesu kini bostu bhir hoy koisi mane একগাল হৈ গৈছে তথাপিও খেলনা বস্তুৱে লাগি থাকে খালি ইমান দিগদাৰ পাওঁ ঘৰ পালো আৰু অলপমান পাছত লগ পাই আছো এতিয়া পানী খেলি খেলি যে তুমি হেৰি কৰি আছা আমাৰ বৰকি দেখা নাই মা বৰকি মাৰিছে দুই মা ইয়াৰ বৰকি দেখা নাই কাপোৰ ভিজিব ৰিয়ান কালি ৰাতিপুৱা খেলিবা এইবিলাক হ'ব পাপা দিয়া না কি চম্বুক আছে ও চম্বুকটো ইয়াত লগাব লাগিব ইয়াত চম্বুক আছে ব্লেংকেট ইমান ঠাণ্ডা পৰিছে ব্লেংকেট লৈ মানে গালুপা ব্লেংকেট হৈ গৈছে লেপ ল'ব ভাল নালাগে আজিকালি গতিকে লেপখন আছে বিচনাৰ ভিতৰত মানে বক্স পালেঙত আৰু বলক আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰোঁ আপোনালোকৰ ওচৰলৈ আৰু ৰেচিপিটো হ'ল থুপ্পা নুডলছ বলকচোন আজি থুপ্পা নুডলছৰ ৰেচিপি এয়া মই থুপ্পা নুডলছৰ কাৰণে মাংসখিনি ফ্ৰাই কৰি আছোঁ আৰু এইখিনি অলৰেডি হৈয়ে গৈছে অলপমানে বাকী আছে ভিডিঅ'টো বৰ বেছি দীঘল হৈ যাব গতিকে এইকাৰণে মই নেদেখালোঁ মাংস ফ্ৰাই কৰাখিনি আৰু এয়া হ'ল থুপ্পা নুডলছ এইখিনি থুপ্পা নুডলছখিনি আগতীয়াকৈ মই বইল কৰি কিনে থৈ দিছিলোঁ থুপ্পা নুডলছখিনি বইল কৰোঁতে আমি অকণমান ৰিফাইন তেল দিওঁ তেতিয়া ষ্টিকি নহয় আৰু এইখিনি নুডলছ অলপ বেলেগ ধৰণৰ হয় যেনেকুৱা আমি নৰ্মেলি যোনটো চাও খাওঁ সেইটো নহয় থুপ্পা নুডলছবিলাকে কিনিব পায় আৰু এইটো কেৰাহীত মই চাটনি বনাবৰ কাৰণে প্ৰথমতে জলকীয়া আৰু বিলাহী লৈছোঁ কেঁচা বিলাহী আৰু এতিয়া মই চাটনিটো ৰেডি কৰোঁ চবচে ফাৰ্ষ্টতে এটা কেৰাহীত মই গৰম তেল লৈছোঁ আৰু ইয়াতে মই কেইটামান বাদাম ফ্ৰাই কৰি ল'ম এনেধৰণত মই বাদামখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এতিয়া কেঁচা বিলাহী কেইটামান আৰু শুকান জলকীয়া কেইটামান দিছোঁ আৰু লগতে নিমখ দিছোঁ আৰু এইখিনি ফ্ৰাই কৰি ল'ম আৰু লগতে মই অকণমান জলকীয়াৰ গুড়া দিলোঁ এইটো অপশ্যনেল হয় যিহেতু মোৰ জলকীয়া অকণমান কম হৈ গৈছিলে কাৰণে জলকীয়াৰ গুড়া দিছোঁ আৰু চাওক জলকীয়াৰ গুড়া দিয়াৰ লগে লগে কালাৰটো অলপ বেলেগ ধৰণৰ চেঞ্জ হৈ গৈছে আৰু আটাইখিনি কাঢ়ি ল'ম আৰু অকণমান ঠাণ্ডা হোৱাৰলৈকে ৱেইট কৰিম আৰু ঠাণ্ডা হৈ গ'ল আৰু এতিয়া এইখিনি মই পেষ্ট বনাই দিলোঁ আৰু এয়া চাওক চাটনি ৰেডি হৈ গ'ল থুপ্পা নুডলছৰ কাৰণে বহুত ঠিক পেষ্ট এটা হৈছে আৰু ছেইম কেৰাহীটোতে মই আকৌ পিঁয়াজখিনি ফ্ৰাই কৰিছোঁ আৰু ইয়াতে আদা নহৰুৰ পেষ্ট দিছোঁ এইখিনি অলপ ৰঙচুৱা নোহোৱালৈকে ফ্ৰাই কৰি থাকিম আৰু ছেইম ইয়াতে একেই মই জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ আৰু অকণমান জলকীয়াৰ গুড়া দিছোঁ আৰু লগতে অকণমান জালুকৰ পাউডাৰ দিছোঁ এইখিনি আটাইখিনি অকণমান ফ্ৰাই কৰি ল'ম এতিয়া মই অকণমান গৰম পানী দি লৈছোঁ তাৰপিছত অকণমান বেছিকৈ গৰম পানী দি লৈছোঁ মই ডাঙৰ এটা কফি কাপৰ সমান পানী লৈছোঁ এইটো আপোনালোকৰ নিজৰ ইচ্ছা আৰু তাৰ পাছত মই এইখিনি অকণমান উতল খোৱাৰলৈকে ৱেইট কৰিম আৰু লগতে এতিয়া মই ইয়াতে নিমখ অকণমান দিম আৰু লগতে দিম অকণমান চয়া চচ আৰু আপোনালোকে যদি বিচাৰে জাব্ৰাঙো দিব পাৰে কিন্তু মোৰ হাততে জাব্ৰাং নাছিলে গতিকে চয়া চচ দিলোঁ মই
আৰু আটাইখিনি ভালদৰে মিহলাই ল'ম আৰু এটা উতল খোৱাৰলৈকে ৱেইট কৰিম আৰু অকণমান দেৰিলৈকে উতলিবৰ কাৰণে ঢাকনিখন দি ল'ম আৰু গেছৰ ফ্লেমটো কম কৰি দিম আৰু এয়া চাওক থুপ্পা নুডলছৰ চুপখিনি ৰেডি হৈ গ'ল আৰু এনেকৈ এটা বাটিত চাৰ্ভ কৰিছোঁ প্ৰথমতে তাৰ চুপখিনি ওলাই লৈছোঁ আৰু তাৰ পাছত এতিয়া দিম চাওখিনি যোনখিনি নুডলছ বুলি কোৱা যায় থুপ্পা নুডলছ সেইখিনি দিম আৰু তাৰ পাছত ওপৰত দিম চাটনি যোনটো বহুত বেছি টেষ্টি হৈছিলে ইমান ধুনীয়া টেষ্ট সেম ৰেষ্টুৰেণ্টৰ নিচিনা এয়া চাটনি আৰু ওপৰত দিম যোনখিনি ফ্ৰাই কৰি থোৱা মাংসখিনি এনেকৈ ওপৰত দি দিম এয়া থুপ্পা নুডলছ ৰেডি হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তেতিয়াহ'লে বাই বাই